নমস্কাৰ বন্ধুসকল স্বাগতম জনালো সিম্পলি আসামিজলৈ আপোনালোকক আজি লৈ যাম এখন ৰেষ্টুৰা নাম হৈছে NI4 আৰু হেখন ৰেষ্টুৰা আছে আপোনাৰ জাগিৰোডত আৰু তাত লগ ধৰিম হে ৰেষ্টুৰাৰ সত্তাধিকাৰী কিষাণু দত্ত তেওঁ এজন একচুয়ালি ইন্টাৰেষ্টিং পাৰ্সনালিটি হয় বিকজ তেওঁ গভৰ্নমেণ্ট চাকৰি এৰি পেলাই এই বিজনেছটো আৰম্ভ কৰিছে গভৰ্নমেণ্ট চাকৰি মানে তেওঁ একচুয়ালি PSU চাকৰিয়াল আছিলে ভেল ভাৰত হেভি ইলেক্ট্ৰিকেল লিমিটেড তেখেতে তাত বহুত দিন চাকৰি কৰাৰ পিছত এই ডিসিশনটো লৈছে আৰু তেওঁ এই সুচাৰুৰূপে চলাই আছে এই বিজনেছটো NI4 গতিকে বহুতে জানিবই চাগে NI4 ৰ কথা গতিকে আমি তালৈ যাম তেওঁলোকৰ কথা পাতিম আৰু তেওঁৰ যিটো হিষ্ট্ৰী কেনেকৈ এই বিজনেছ আৰম্ভ কৰিলে তাৰ বিষয়ে জানিম বলক আমি এটা গৈ থাকিম কলৈ NI4 এয়া জাগিৰোড জাষ্ট পাৰ হৈ NI4 বুলি এখন ৰেষ্টুৰেণ্টত ৰখিছোঁ এখনৰ নাম বহুত দিনৰ পৰা শুনি আছিলোঁ পিয়'ৰ ভেজ ৰেষ্টুৰেণ্ট হয় গতিকে লাঞ্চটো ইয়াতে কৰা হ'ব এনেও ভেজ খাই আছোঁ এইকেইদিন ভেজ খাব লাগিব পেটৰ অৱস্থা বেয়া গতিকে ভেজ খাবৰ কাৰণে NI4ত খাই লওঁ ভিতৰত গৈ চাই লওঁ বোলো কি কি পায় কি কি নাপায় বন্ধুসকল মোৰ আজি লাগ ভাল একচুয়ালি মই NI4ত আহিলোঁ আৰু তেখেতৰ তাৰ যিজন ওনাৰ হয় তেওঁ মোৰ কলেজৰে একচুয়ালি মোৰ সিনিয়ৰ ওলালে মোৰ ছাৰ দাদা ওলালে গতিকে আপোনাৰ পৰিচয়টো দিব এবাৰ মোৰ নাম হ'ল কিষাণু দত্ত হয় মই বেসিক্যালি মেকানিক্যাল ইঞ্জিনিয়াৰ হয় তাৰপিছত আচ্ছা হয় তাৰপিছত মই চাকৰি কৰিলোঁ 18 বছৰ PSUত প্ৰথমতে আছিলোঁ আপোনাৰ পেপাৰ মিলত হিন্দুস্তান পেপাৰৰ আচ্ছা ইয়াত আছিলে ন জাগিৰোডত কৰিলোঁ মই 2000ৰ পৰা 2011লৈকে 2000ৰ পৰা 2011 আপুনি কোন বেটছত পাছ কৰিছিলে মই 97 ন 97 এক্সাক্টলি এক্সাম হওঁতে আমাৰ এবছৰ লেটে হয় 98ত ওলাইছিলোঁ আৰু আচ্ছা আচ্ছা বেটছটো 97ৰ আচ্ছা আৰু তাৰপিছত মই পেপাৰ মিলত কৰিলোঁ তাৰ মাজতে মই MBA কৰিলোঁ MBA কৰি পেলাই 2011ত মই শিফ্ট কৰিলোঁ BACL ভাৰত হেভি ইলেক্ট্ৰিকেল মোৰ হেডকোৱাৰ্টাৰ আপোনাৰ কেলকাতা আৰু মোৰ পোষ্টিং প্ৰথমতে আছিলে ডিব্ৰুগড় লেপেটকাটা প্ৰজেক্টত আচ্ছা BCPL লেপেটকাটা তাত আমাৰ 53 মেগাৱাট যিটো পাৱাৰ প্লেণ্ট আছিলে এইটো আমি বনাইছিলোঁ আচ্ছা আপোনাক মই আহি থাকোঁতে দেখাই পিছত মোৰ ট্ৰেন্সফাৰ হ'ল আপোনাৰ NTPC বঙাইগাঁও প্ৰজেক্টত চালাকাটি আচ্ছা চালাকাটি ন 750 মেগাৱাট যিটো 215 to 3 750 মেগাৱাটৰ যিটো পাৱাৰ প্লেণ্ট তাত পাইপিং ইঞ্জিনিয়াৰ আছিলোঁ বইলাৰ ইঞ্জিনিয়াৰ আচ্ছা আচ্ছা হয় হয় তেতিয়াহ'লে আপুনি এতিয়া মানে এই হঠাতে এৰি পেলাই এইটো কেনেকৈ ভাবিলে আপুনি হঠাতে নহয় একজেক্টলি বহুত আগৰ প্লেনিং হয় ভাবি থকা আচ্ছা আচ্ছা তাৰপিছত মাজতে MBA কৰাৰ পিছত অলপ মানে বিজনেছ কৰিবলৈও মন গ'ল হয় 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 আৰু আপোনাৰ মই ডিব্ৰুগড়ত যেতিয়া পোষ্টিং আছিলে মোৰ ফেমিলি আছিলে জাগিৰোডত তেতিয়া নৰ্মেলি গাড়ী লৈও বহুতবাৰ অহা যোৱা কৰিব লগা হয় নাইট ছুপাৰটো কৰোঁ হয় হয় তেতিয়া দেখা পোৱা যায় যে ৰেষ্টুৰেণ্ট প্ৰপাৰ ৰেষ্টুৰেণ্টটো দেখা পোৱা নাযায় ন হয় 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 ধাবা থাকে যদিও আপোনাৰ এইবিলাক ইমান কোৱালিটি ফুড পোৱা নাযায় একচুৱেলি কোৱালিটি ফুড বা আপোনাৰ ভাল এম্বিয়েঞ্চ পোৱা নাযায় চিকুণ বা ক'ৰবাত চব ঠিকে থাকিলে লেতেৰা থাকে কোনোবাত ফুডটো ভাল থাকে কোনোবাত ধৰক আপোনাৰ ছাৰ্ভিচটো দিলে হয় 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 কোনোবাত আপোনাৰ এইটো আমাৰ মাদক দ্ৰব্যটো চলে কাৰণে প্ৰব্লেম হৈ যায় আমাৰ ফেমিলি লৈ যাবলৈ একচুৱেলি মেইনলি প্ৰব্লেম হয় আৰু ফেমিলি লৈ যাবলৈ চবতকৈ বেছি প্ৰব্লেম হয় একচুৱেলি আপোনাৰ টয়লেট বাথৰুমটো অলমষ্ট মানে চফা জেগা নাই বুলিয়ে ক'ব পাৰি হয় 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 মই এতিয়া মানে আপোনাৰ কথা এটা ক'ম মানে ৱাইফ জাষ্ট গৈ পেলাই ওলাই আহিছে বাথৰুমটোত কিন্তু গৈ ভাল লাগিলে এনেকুৱা বাথৰুম ক'তো কোনো হোটেলত এনেকৈ বাথৰুম দেখা নাই এনেকৈ কৈ আহি পেলাই কৈছে হয় হয় সেইটো আচলতে হয় আপোনাৰ চাফা বাথৰুম খুব বেছিক নিডেই হয় আজিকালি হয় হয় গতিকে ইমানখিনি দেখি পেলাই দেখিছিলোঁ যে কাষ্টমাৰটো বহুত আছে কিন্তু মানে ফেচিলিটিটো নাই গতিকে কৰিবলৈও মন গ'ল কিবা এটা চাকৰিটো বহুত বছৰ কৰিলোঁ আৰু নিজাকে কিবা এটা কৰিবলৈ মন আছিলে সেইকাৰণে সেই বুলিয়ে ওলাই আচ্ছা আচ্ছা আৰু মোৰ এটা ইণ্টাৰেষ্টিং বস্তু লাগিলে মোৰ সাহস আৰু ওলাই আহিলোঁ আৰু নাই সাহস মানে কি আপোনাৰ অলৰেডি মানে ফেমাছ মই একচুৱেলি আপুনি AC হয় বুলিও জনাই অহা নাই মই বেলেগৰ মুখত শুনি পেলাই আহি পেলাই গম পালোঁ মানে ইয়াত হয় বুলি আৰু এটা বস্তু মোৰ ইণ্টাৰেষ্টিং হ'লে আপুনি বস্তুটো ভেজ ৰাখিলে যে ভেজৰ আপুনি নিজে ভেজ নেকি নহয় আচ্ছা আচ্ছা ভেজ নহয় একচুৱেলি এইটো এটা মাৰ্কেট ষ্ট্ৰেটেজি হয় একচুৱেলি আপোনাৰ ভেজ ৰেষ্টুৰেণ্ট অন দ্য হাইৱে বা এনেও পাবলৈ বহুত কম হয় হয় আৰু
এট দ্য সেম টাইম আপোনাৰ ভেজৰ কাষ্টমাৰ বহুত আছে আচ্ছা আচ্ছা একচুৱেলি এজন মাৰোৱাৰী কমিউনিটি মানুহে তেওঁৱে মোক প্ৰথমতে মানে জাষ্ট গাইড কৰিছিলে কৈছে যে বোলে আমাৰ মানুহখিনি যিখিনি পিয়'ৰ ভেজ মই বোলে আপোনালোকেতো নন ভেজতো খাব পাৰে ভেজটো থাকিবই মোৰ তাত চিকেন থাকিলেও পনীৰ থাকিব নোসোমাই গৈছে আমি নোসোমাওঁ আচ্ছা আচ্ছা হয় হয় যে আমি পিয়'ৰ ভেজ ৰেষ্টুৰেণ্ট নথকাৰ কাৰণে আমি সদায় ঘৰত খানা বনাই লৈ ফুৰিব লাগে গতিকে সেইটোত আমাৰ এটা মেজৰ এটা প্ৰব্লেম হয় এনেকুৱা নহয় যে মাৰোৱাৰী মানুহে বাহিৰত নাপায় কাৰণে ময়ো এতিয়া ধৰক টুৰত থাকোঁ মোৰ লগত যিকেইজন মাৰোৱাৰী যিখিনি থাকে মানে লগৰ বা কলিগ হয় তেওঁলোকে টিফিন এটাত ভৰাই পেলাই কিবা এটা ফল মূল হওক কিবা এটা ৰুটি হওক তেওঁলোকে ট্ৰেইনতো এনেকৈ লৈ যায় ট্ৰেইনতো দেখো হয় হয় লৈ যায় আচলতে বেছি কথাটো হ'ল সেইকাৰণে লৈ যায় আচ্ছা আচ্ছা তেওঁলোকে নন ভেজত মিক্সআপ হয় বুলি খাবলৈ বেয়া পায় হয় হয় আৰু ছেকেণ্ডলি ভেজ ৰেষ্টুৰেণ্ট এনেও কম আছে বহুত আচ্ছা নন ভেজটো ভৰ্তি গোটেই ভেজ কম আছে আৰু যিমানবিলাক টুৰিষ্ট আহে মোৰ ৰেষ্টুৰেণ্টখন একচুৱেলি টুৰিষ্টৰ কাৰণেও বহুত মানে সুবিধাকৈ বনাইছোঁ মই আৰু আচ্ছা আচ্ছা ধৰক ৱাছৰুম ফেচিলিটিজেই হওক বা আহল বহলটোৰ কথাই হওক হয় হয় গতিকে টুৰিষ্টখিনিয়ে প্ৰিফাৰেবলি মানে ভেজ বিচাৰে আচ্ছা আচ্ছা আৰু এতিয়াও মোক বহুত ড্ৰাইভাৰে কয় ধৰক এয়াৰপৰ্টৰ পৰা নামিয়ে প্ৰথমতে টুৰিষ্টবিলাকে হয় ভেজ ৰেষ্টুৰেণ্ট কাহা মিলেগা তেনেকুৱা ধৰণৰ কথা কিছুমান হয় মানে আচ্ছা আচ্ছা আৰু অলপ ইউনিক কৰিব লাগে চবটো হয় ঠিকে কিন্তু এই গোটেই ৰাস্তাটোত আপাৰ আছাম বা গুৱাহাটীলৈ কোনো অনলি ভেজ ৰেষ্টুৰেণ্ট বুলি মই ক'তো পোৱা নাই একচুৱেলি আপুনি গুৱাহাটী আহোঁতেতো সোণাপুৰত নন ভেজ ৰেষ্টুৰেণ্ট ভৰ্তি হৈ আছে হয় 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 গতিকে ভেজ কাৰণে কিছুমান মানুহ আহে পাৰ্টিকুলাৰ আৰু ভেজ কাৰণে কিছুমান মানুহ নাহেও ঠিকে আছে বাৰু ভাল লাগিলে আপোনাক লগ পাই পেলাই লাকিলি লগ পাই গ'লোঁ ধন্যবাদ থাকিলে মই চাগে ভিডিঅ'টো একচুৱেলি মই এইটো ব্লগিং বনাই আছিলোঁ আপোনাৰ ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈকে কিন্তু আপোনাৰ এই ইণ্টাৰভিউটো মই বেলেগে দিব লাগিব চাগে কাৰণ বহুতখিনি ইণ্টাৰেষ্টিং কথা পতা হ'ল নহ'লে মাজত থাকি যাব মানুহে নাচাব পাৰে ঠিক আছে বাৰু থেংক ইউ দিব আহি গ'ল ভেজ ফ্ৰাইড ৰাইচ আৰু চিলি পটেটো অৰ্ডাৰ দিছোঁ তাকে ফাৰ্ষ্ট এটা বাইট লৈ চাওঁ কেনেকুৱা লাগে বিৰাটেই সুন্দৰ এবাৰ এফালে পাৰ গ'লে খাবলৈ আহিব সঁচাকৈ ভাল লাগিব শুনি আছিলোঁ আজি খাই চালোঁ ঠিক আছে প্ৰথমতে শান্তিত লাঞ্চটো কৰি লওঁ পিছত কথা পাতি আছোঁ ফ্ৰাইড ৰাইচৰ পিছত আহিলে এতিয়া এয়া ম'ম' ধুনীয়াকৈ হটকেছ তাত ভৰাই দিছে আৰু শুকান জলকীয়াৰ চাটনি প্লাছ এয়া ফ্ৰেঞ্চ ফ্ৰাই এইখিনি খাই লওঁ তাৰপিছত বন্ধুসকল এয়া আছিল NI4 আপোনালোক যদি গুৱাহাটী ফালৰ পৰা আহে তেতিয়া জাষ্ট জাগিৰোড পোৱাৰ আগে আগে বাওঁহাতে NI4খন পাব বিৰাটেই সুন্দৰ খানা আৰু ইয়াৰ এম্বিয়েঞ্চটো বিৰাটেই আহল বহল বিৰাট ভাল আৰু প্লাছ ইয়াৰ ৱাছৰুম সঁচাকৈ ক'বলগীয়া বিৰাট চাফ চিকুণ কৰি ৰাখিছে গতিকে এটা লং জাৰ্ণি কৰি যদি আপোনালোক ইয়াত সোমাই আহি সঁচাকৈ ভাল পাব আৰু বিশেষ দীঘলীয়া নকৰোঁ মোৰ ভিডিঅ'টো ভাল পালে আপুনি লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম